আঁকিছিলোঁ বৰষা ৰাণী বিষয়া বৰষা বাক আঁকিছিলোঁ, গায়ত্ৰী মহন্ত, তাৰপিছত জুবিন দা। চ' গাইজ সকলোৱে কি খবৰ? সকলো যাতে সবাই ভালে ভালে আছে, মোৰ পৰা সেয়া কামনা কৰিলোঁ। এতিয়া মই এই কেমেৰাটো লৈছোঁ লাইটৰ ফক্সিঙৰ কাৰণে, মানে এতিয়া যাই আছোঁ, মোক আৰ্ট কৰিছে তাতে যাই আছোঁ। তৎক্ষণাতে কমচোন এবাৰ মোক ফোন কৰিছে, মুকেশ তোমাক এখন আৰ্ট কৰিছে, তুমি আহি যোৱা। মই কৈছোঁ ক'ত? তোমালোকৰ ঘৰৰ কাষতে। এনেও কয় আমাৰ ঘৰৰ কাষত কোন আছে আৰ্টিষ্ট? এনেকৈ ভাবন্তে মানে ক'লা কি মই নামটো কৰিলে, নামটো আপোনালোক পিছত ক'ম। সংগীতা মানে যাওঁ, যাই কিনে আপোনালোকক কি ধামাকা আৰ্ট কৰে, আৰু মানে বহুত মানুহক মানে লিখিছে একদম ছেম টু ছেম কৰি কপি, মানে জেৰাছ সেনেকুৱা মানে আপোনালোকক আৰু দেখাই আছোঁ। আৰু তাইৰো এটা বোলে ইউটিউব চেনেল এটা আছে, মই গমেই নাপাওঁ সকলোবোৰ। আপোনালোকক এই চেনেলটোৰ লিংকটো তলত পাই যাব, আপোনালোকে চাব কি ধামাকা আৰ্ট কৰি থাকে। আৰু আপোনালোকক কাৰোবাক লাগিলে কৈ দিব, তাই কৰি কিনে দিব। ব'লক আমি এতিয়া যাওঁ সেই জাগাটোলৈ, আৰু টাইটেল থাম্বনেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। যাওঁ ব'লক, মোক কেনেকৈ আৰ্ট কৰিলে, কি কৰিলে চাওঁ, লগ লাগি কিনে চালোঁ। আমাৰ গাড়ী ইয়াতে থকা আছে ৰাস্তাত, এতিয়া যাই আছোঁ আন্ধাৰতে, মোবাইলটো কৰি আছোঁ, কোনো DSLR লোৱা নাই। এতিয়া যাম এফালে যায়, এইয়া ৰাইট চাইডে যাব লাগিব, ৰাইট চাইডে সোমাই যাম আমি। এতিয়া খোজকাঢ়ি পাই যায় অলপমান, একদম চিধা যিটো গলি দেখিছে নহয়, সেই গলিটোত গ'লে হ'ল। একদম চিধা, মানে কি ক'ম, মানে একদম চিধা যাম, যাই কিনে আপোনালোক দেখাই আছোঁ। আমাৰ ঘৰৰ একদম চামনতে, মানে কোনো গম নাপায়। কি আচৰিত কথা, মোৰ একদম চাপ পাই যেন লাগি আছে ৰে। এয়া পাই গ'লো, এইটোৱে ঘৰ। এতিয়া যাম, চাই থকা ইয়াতে কণ্ট্ৰল ৰুমত থাকে, মানে 2 নম্বৰ ৰুমটো এইটো। অ' সোণালী ভাইটি, মানুহ আছে নাই? আছা? কি খবৰ? ভাল ন? মোৰ ফটো এটা থৈ দিছি ৰে, মোৰ ফটো এটা থৈ দিছি, চাই থাকোঁ আপোনালোকে, দেখাই আছোঁ। মই তেতিয়া নামটো ভুল কৰি ক'লোঁ, আপোনালোকে বেয়া নাপাব। সোণালী ৰাভা, আৰু ইউটিউবত নামটো আছে সোণালী ব্লগছ, সেনেকৈ ইউটিউবত নাম আছে, তলত আপোনালোকে লিংক পাই যাব। আৰু লগতে ভাইটি বহুতকে আৰ্ট কৰিছে, মানে বৰ্তমান ভাইটি কিমান মানুহ হেৰি কৰিবি আৰ্ট কৰিলি, মানে কাক কৰিলোঁ কৈ দি। বৰ্তমান 4জনক কৰিছোঁ। কাক? সুভাষ চন্দ্ৰ বসু, ভূপেন হাজৰিকা, আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত তোমাক, মোক আৰু ভগত সিং। দেখাবি ফটো এতিয়া, এইটো নামকেইটা কৈ দেখাবি আকৌ। চিনি পাইলে নক'লে। সুভাষ চন্দ্ৰ বসু, ভগত সিং, ছেম টু ছেম, মানে আপোনালোকক মই কৈছিলোঁ ন, যাক জেৰক্স কৰা বুলি ক'ব লাগিব। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা ন, আগৰৱালা। আৰু এইটো হ'ল মোক একচুৱেলি পোৱালি বুলি মাতে। আমাৰ গাঁৱত সকলোবোৰ মাতে মোক সৰুৰ পৰা, কিন্তু বাইটি অলপ বেলেগ হিচাপত মাতে পোৱালি। পোৱালি। আৰু এইটো হ'ল মই, মানে আগতো আৰু লিখছি, মানে ছেম টু ছেম, মানে আপোনালোকে পাগলা ধৰিব দেখিলে। এয়া আপোনালোকক মই এটা চিনেমেটিক শ্বট এটা লৈ কিনে গোটাই কিনে মই আপোনালোকক দেখাম, চাব। আৰু কাৰোবাক যদি লাগে এই আৰ্টবোৰ, কমেণ্ট ক'ব, বাৰচেলত যাব, লিংকটো পাই যাব, যাই কিনে কাৰোবাক লাগিলেই হ'ল, কমেণ্ট কৰি ক'লেই হ'ল, কণ্টেক্ট নাম্বাৰ দিলেই হ'ল। আৰু এইখন মই নামটো নাজানো, এই নামটো কি, এনেই চিম্পুল, তাৰমানে ক'তো চাৱা নাই দেই, মোৰ হাতখন বিষাই দেখান, মানে ক'তো চাৱা নাই, ডাইৰেক্ট লিখছি, মাইণ্ডটোত আছে। আৰু মোক আৰু এখন এফালে মাতি দিছে, আপোনালোকে ভাবিব কলকাৰে কিনি আনিছে কিবা, নিজে হাতেৰে লেখা। সেয়াই আৰু আপোনালোকক ফটোকেইটা চিনেমেটিক শ্বট মাৰি কিনে দেখাই দি আছোঁ। বা কিবা ক'বি নেকি?
তেনেকৈ ক'বলৈ আকৌ আঁকিম, যিমান পাৰোঁ চেষ্টা কৰিম। বহুত দিন অঁকা নাছিলোঁ, আজি 6 বছৰমান হ'ল। আৰু এয়া মোটামুটি কেইমানমান দিনৰ পৰা লিখি আছে আৰ্ট কৰি আছে মানে? এনে মই সৰুতে কৰিছিলোঁ, বাদ দিছোঁ। তাৰপিছত এতিয়া আৰু 2 সপ্তাহ হ'ব হৈছে আৰু আৰম্ভ কৰিছোঁ আৰু। এখন আৰ্ট কৰোঁতে মোটামুটি কিমান টাইম লাগে? এনে আঁকোতে 20 মিনিট বা আধা ঘণ্টা, কালাৰ চালাৰ দিলে মানে 1 ঘণ্টা 1.5 ঘণ্টা লাগে। কমপ্লিট? ফুল কমপ্লিট? আৰু আগতে ক'ৰবাত শিকিছিল নে নাই? তেনেকৈ শিকা নাই, নিজে জানি। নাই শিকা? কি কোৱা, সঁচা শিকা নাই? আঁকিছিলোঁ, সৰু সৰু ছবি আঁকিছিলোঁ, সেনেকৈ চেষ্টা কৰিলোঁ। কেতিয়াবা ডাঙৰকৈ আঁকিব চেষ্টা কৰোঁ। নিশিকা কৰি মানে ইমান টেলেণ্টেড মানুহ, আচৰিত কথা। মই ভাবছিলোঁ ক'ৰবাত শিকিছিল আগতে বা আৰ্টৰ স্কুল গৈছিল, তাতে শিকিছিল, কিন্তু নাযা কৰি ইমান চেম কৰি সম্ভৱেই নহয়। প্ৰথমতে আঁকিছিলোঁ বৰষা ৰাণীৰ বিষয়া বৰষা বাক আঁকিছিলোঁ, গায়ত্ৰী মহন্ত, তাৰপিছত জুবিন দা, তেনেকুৱা আঁকিছিলোঁ। তাৰপিছত তেনেকৈ চেষ্টা কৰিছোঁ লাহে লাহে। আৰু কোনোবাই মোৰ কমেণ্টত যদি কয় মোকো এটা আৰ্ট কৰিব লাগে, কি হ'ব? দিম, পাৰিম, চেষ্টা কৰিম। আৰু বাৰ চেনেলটোত যাই কেনে কমেণ্টত ক'ব, এয়া মোৰ তাত মানে কমেণ্ট চমেণ্ট দিলে এয়া ইমান এটা হেৰিটো নহয়, তথাপিতো আপোনালোকে কমেণ্ট দিব, নিশ্চয় চেষ্টা কৰিম। চেষ্টা মানে মোৰ তাত যেতিয়াকৈ বেছি কমেণ্ট নাই, মই পাৰোঁ। আপোনালোকে কমেণ্ট দিব তলত, কাক লাগে, যোনেই হওক কমেণ্ট দিলেই হ'ল, মই দি দিম আপোনালোকক। আৰু আপোনালোকৰ নাম্বাৰ দিব, ফটো দিব, কেনেকুৱা ফটো লিখিব লাগে, কি লিখিব লাগে, চব ঠাই দি দিম। এইবাৰ আপোনালোকক ফটো এখন চিনেমেটিক শ্বট মাৰি দেখা। চ' গাইজ, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু লগতে এনেকুৱা ধামাকা ভিডিঅ' আহি থাকিব। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে ভালে পালে বেয়া হ'লে কমেণ্টত কৈ দিব। আৰু এইটো ভিডিঅ' বিৰাট আচৰিত ছাৰপ্ৰাইজ পাই গৈছে তাৰমানে। আৰু কাৰোবাক লাগিলে কমেণ্টত কৈ দিব বা ফোন নম্বৰ দি দিব, হোৱাটছআপ নম্বৰ দি দিব, আমাৰ নম্বৰ দি দিম, দিলে আমাৰ লগত হোৱাটছআপত কণ্টেক্ট কৰিলোঁ হ'ল। আৰু লগতে আৰু ভিডিঅ'বোৰ কমপ্লিটলি চালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, নতুন কৰি যদি কৰি দিব আহিছে, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিয়ক। বাই বাই, টাটা, অল লাভ ইউ গাইজ। আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম।